তত্ত্বভেদ কল্পতৰু ভৈলা বেদ তাৰ ফল মহাভাগৱত নাহি সাৰ সিঠা চাল নাছিলে কয়ে টকাল স্বৰ্গ মৰ্ত্য পাতাল মধ্যত আর স্বাদত অমৃতময় কেৱলে আনন্দ ৰস পূৰ্বতে আছিলে বৈকুণ্ঠত কৃষ্ণৰ কৃপাত তেৱে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্ম কলপত ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্যক নাৰদে ব্যাসক আনি দিলা দিলে কোনো গৈল ভাগি ইডালে সিডালে লাগি শুক মুখে ভূমিত পৰিলা আর শুনা সামাজিক যত ইটো মহাভাগৱত ধৰ্মৰ মধ্যত শেষাৰ কৃষ্ণৰ চৰিত্ৰ যশ সৌম্যকে অমৃত ৰস কৰ্ণ ভৰি পিয়া বাৰে বাৰ যাৱে নতু ধৰে কালে আছে যেৱে ভালে ভালে কৃষ্ণ পাৱে পখিও শৰণে কৃষ্ণত অৰ্পিয়াচিত কৃষ্ণ শেষু হৃদহিত হৈবা হৰি